নমস্কাৰ বন্ধুসকল, অলপ আগতে মই ইউটিউবত এটা ভিডিঅ' আপলোড দিছিলোঁ। তাত মই কৈছিলোঁ যে 16টাৰো অধিক হাতীৰ মৃত্যু হৈছে নগাঁৱৰ tapatjuri পাহাৰত। কিন্তু অলপ আগতে গম পালোঁ যে 16টা নহয় 20টা হাতীৰ মৃত্যু হৈছে বজ্ৰপাতৰ ফলত। সঁচাই এটা খুবেই বেয়া খবৰ হয়, কাৰণ আমাৰ অসমত বন্যপ্ৰাণীৰ সংখ্যা এনেই কম, তাতে যদি আকৌ এনেকৈ মৃত্যু হ'বলগীয়া হয় তেন্তে কেনেকুৱা ধৰণৰ লোকচান বা ক্ষতি হ'ব অসমৰ।